হে বন্ধুসকল ৱেলকাম টু মাই চেনেল মজ ব্লগ। তো ব্লগ আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই কেইটামান কথা ক'ম যে মানে আজি মানে মোৰ ভিডিঅ'টো অলপ বেলেগতকৈ মানে অলপ বেলেগ হ'ব, মানে বেলেগ ধৰণৰ হ'ব আৰু ভিডিঅ'টো। মানে মই কি কৈ আছোঁ, মানে মই কৈ আছোঁ যে এই পৃথিৱীখনত মানে অকল আমাৰ কাৰণে নহয়, পৃথিৱীটো অকল চবৰে কাৰণে নহয়, আমাৰ কাৰণে নহয়, একদম সৰু পিপৰৰ পৰা আৰম্ভ হৈ মানে আৰু যিমান আছে। তো মানে মই আজি কৈছোঁ বজাৰৰ কুকুৰৰ কথাবিলাক কৈছোঁ। মানে বজাৰৰ কুকুৰ এই কেইদিন পাছত বিয়া থিয়া হ'ব, তেতিয়া সিহঁতে খানা পায় আৰু এনে পৰি থাকে। আমি কি কৰোঁ, যেতিয়া আমি ঘৰত ভাত খাওঁ, ভাত খাই অলপ থাকিলে আমি কি কৰোঁ, এইটো আমাৰ হাঁহ কুকুৰক দি দিওঁ। কিন্তু বাহিৰৰ কুকুৰকতো অলপ আমাৰ এইটো ৰাখিব লাগে না, আমি অলপ ট্ৰাই কৰি চাওঁ কি হয়। মানে আৰু কি কৰিম, মানে চবেই অলপ ভাবিব লাগে, বাহিৰৰ কুকুৰ চুকুৰৰ কথা অলপ ভাবিব লাগে। অকল পৃথিৱীটো আমাৰ কাৰণে ভাবিলে কিন্তু এইটো ভুল হয়। মানে মই চালোঁ ফেচবুকত যে ডিম্পুদাৰ এটা ভিডিঅ' চালোঁ, ইহে অলপ মানে কৰি আছে কুকুৰক খুৱাই, তো মই অলপ ইয়াক চাই কৰিলোঁ। আপোনালোকে মোক চাই অলপ কৰিব, এনেকৈ কৰিলে আমাৰ পৃথিৱীখন আছে বহুতে ভাল হ'ব। তো হ'ব, ইমান কথা নকওঁ, এতিয়া মই যাম, আপোনালোক দেখাম আজি কি কৰিম। তো বলক এতিয়া আমি যাওঁ। আৰু এই চাইকেলখন মই লৈ ল'লোঁ আৰু এতিয়া যাম, আৰু আগত ৰখি আছে মোৰ কাৰণে মোৰ বন্ধুসকল, আৰু মই যাই আছোঁ এতিয়া আগত। আৰু গেটখন খুলি দিলোঁ, গেটখন খুলি আৰু এতিয়া আমি যাম, আৰু আমি যাই আছোঁ মানে বজাৰত যাম। ফাৰ্ষ্টত মোৰ বন্ধুসকল ইয়াতে আছে, তো বলক। আৰু এয়া দোকানখনত আহিলোঁ, আৰু এয়া আছে আশিক আৰু মন। সিহঁতে মোক বহুত হেল্প কৰিছে, মোক বহুত ভাল লাগে। ইহঁত দুটা সৰু হ'লে কি মোক বহুতে হেল্প কৰে। তো এতিয়া মই দোকানৰ পৰা বস্তুটো লৈ লওঁ, আৰু মানে এইখন দোকানতে মই অৰ্ডাৰ দিছোঁ বিস্কুটটো, আৰু দিয়া বস্তুটো লৈ লওঁ আৰু তাৰপিছত যাম। আৰু ইয়াত দোকানদাৰ আছে, আৰু এইবিলাক লৈ ল'লোঁ, এইবিলাক মানে অলপ দিম। তো এতিয়া ষ্টাৰ্ট কৰোঁ। অলপ মই স্পাইডাৰমেন মাস্ক পিন্ধি ল'লোঁ, এয়া যাই আছোঁ, ভাল লাগিব আজি না, মস্তি মজা। তো যাই আছোঁ আমি। আৰু আমি যায়ে আছোঁ, বিদ্যাপুৰ বজাৰ পামেই আৰু অলপ আছে। এই ভাঙি চিঙি আহি গ'লে চব কিছু না, মজা না। তো যি হোক, প্ৰথমবাৰ প্ৰথমবাৰ আৰু মানে আমি হেল্প কৰিম, মানে কুকুৰক হেল্প কৰিম। তো মনটো মানে বহুত ভাল লাগি আছে আমাৰ। মানে আমি যিহেতু সৰু হ'লেও কি হ'ব, অলপ মানে আৰু চাই আৰু তো আহি পাই গ'লোঁ বিদ্যাপুৰ বজাৰ। আৰু আমি ৰাস্তাত আহি পাই গ'লোঁ কুকুৰ, মানে ইয়াতে বহুতবিলাক কুকুৰ আছে, বহুত আগ্ৰহ। ইয়াত মানে বিস্কুট খুলি ল'লোঁ, আৰু ইয়াতে বহুত কুকুৰ আছে, এইবিলাকক বুজি মানে বহুত আছে মানে। চাওক, আহিয়ে বহুতবিলাক কুকুৰ দেখা পাইছোঁ। আৰু আছে পেকেট, আৰু এইখানে দি দিম। তো ইয়াতে দি দিলোঁ, আৰু আগত আছে, আগত যাম আমি। তো বলক। মানে ভাল লাগিল কি, ফাৰ্ষ্টত বিদ্যাপুৰ বজাৰত আহিয়ে 4টা কুকুৰ দেখা পালোঁ, মানে আৰু আগত আছে। মনটো বহুত ভাল লাগিল কুকুৰবিলাকত, আৰু আছে আগত দি যাম। আৰু এই জেগাখনত মানে মস্ত কুকুৰৰ আড্ডা। ইয়াতে মানে এইবিলাক কুকুৰ আহি বহি থাকে, মই দেখা পাইছোঁ। বহুত আহে না। আৰু এইখিনিত মানে বহুতে বেছি ইয়াতে কুকুৰৰ আড্ডা হয়। তো এইবিলাক ইয়াতে দিওঁ, বিস্কুটবিলাক ইয়াতে থৈ দিওঁ, এনেকুৱা ভালকৈ থৈ দিয়ে, আৰু এনেকুৱা ভাঙি নি, আৰু বিস্কুট ইয়াতে থৈ দিলোঁ। মানে ইয়াতে মস্ত কুকুৰৰ আড্ডা। তো আৰু আগতো আছে, আগত যাম। আৰু ইয়াতে দেখা পালোঁ কুকুৰ, এয়া এইটোকো দিম। সেই মানে আমাক দেখি লুকাই আছে, এই ক'ত যাব। এয়া বিস্কুট দিলোঁ ইহঁতক, সেই কুকুৰটোক দি দিলোঁ, আৰু এয়া আহিল।
বজাৰৰ ভিতৰত আহি গ'লোঁ। এইবিলাকতো মানে আছে কুকুৰৰ আড্ডা, ইয়াতে বহুত মানে ইয়াতে মাছ বজাৰ হয়তো ইয়াতে বহুত কুকুৰৰ আড্ডা আছে। বজাৰটো ইয়াতে মানে বহুত কুকুৰৰ আড্ডা থাকে। তো ইয়াতে কেইটামান দি দিওঁ, এইবিলাকত খাব। আৰু সেইটো চাইডতো অলপ দি দিয়া, যেতিয়া এইটো মাছ বজাৰ হয় না, ইয়াতে বহুত আহে কুকুৰ। আৰু ইয়াতে দি দিলোঁ, আৰু আছে আগত। তো যাম আজি মানে ওলাইছোঁ, মানে কুকুৰকে সহায় কৰিম, মানে ওলাইছোঁ যদি ওলাই আৰু চলো আমি গলি মে চান্দাইছি। আৰু এইফালে দিয়ে মানে আৰু ওলাই গ'লোঁ। ক'ত সোমাইছোঁ আমি, চাওক না, ক'ত সোমাই গৈছোঁ। আৰু আহি পাই গ'লোঁ বজাৰখনত। মানে মস্ত ছাগল আছে, ছাগলক দিম নাকি? নালাগে, সিহঁতেতো পাত চাত খায় আৰু নাকি। বজাৰত আহিছিলোঁ, কি মস্ত ডাঙৰ এটা ছাগলী না, চাওক নহয়, খাতৰা। আৰু সেয়া আগত দেখা পালোঁ কুকুৰবিলাকক যে বিস্কুট দি গৈছিলোঁ, আৰু এই বিস্কুটবিলাক গোটেই খাই শেষ কৰিছে নেকি চাওক। গোটেই শেষ কৰি দিছে, মানে আৰু অলপ দিব লাগিব সিহঁতক বিস্কুট। তো দি দিওঁ অলপ। দেখা পাইছে না, আমাক চিনি পাইছে, বিস্কুট দিছোঁ। মানে এটা থিয় হ'লে দৌৰি আহিছে চবে। দুটা আহিল, আৰু আহি আছে তিনিটা, আহিব চাৰিটা, গোটেই বহুত আহিল। খাই ভাই, ভাল লাগিল না খাই? বিস্কুটটো মজা না? অলপ আশীৰ্বাদ কৰিবি দে আমাক। আৰু খুৰা দেখি আমাক ক'ল আৰু যে তোমালোকে বহুত ভাল কাম কৰি আছা, লকডাউনৰ সময়ত মানে বহুতে ভাল কাম কৰি আছা। তো খুৰাও অলপ দি আছে, সিহঁতক খুৱাই আছে। মানে ভাল লাগিল আৰু তাৰিফটো শুনি। তো খুৰা থেংক ইউ, ভাল লাগিল। আৰু মানে ইয়াতে যিহেতু মাছৰ বজাৰ হয়, তো ইয়াতো মানে বহুত মানে বেছি আড্ডা হৈ থাকে। তো ইয়াতে দি দিলে অলপ, ইয়াতে দি দিওঁ, মানে মাছৰ আড্ডা হয় ইয়াতে, বহুতে বেছি আড্ডা হয় ইয়াতে। আৰু গোটেই বজাৰখনত ঘূৰি আছোঁ, আৰু যাম আগত, আৰু আছে। আৰু এটা কুকুৰ, এই কুকুৰটোক অলপ দি দিওঁ বিস্কুট দি দিম এতিয়া। বহি আছে, মানে দিব কৈ আছে, দি দিলোঁ বিস্কুটটো। খাই আছে বৰ ভালে। আৰু প্লাষ্টিকটো উঠাই লৈ আহা। আৰু চব দি দিলোঁ, আৰু লাষ্টত এটাই আছে, আৰু এইটোও দি দিম মানে। তো এতিয়া আগত যাওঁ নেকি? তো বলক আগত যাওঁ। আৰু কুকুৰটো চোৱা না, কি ষ্টাইলত বহি আছে। ইয়াকো দি দিওঁ অলপ। আমাৰ ঘৰৰ ওচৰতে কুকুৰটো, মানে এইটো আমাৰে কুকুৰ ৰণী। আৰু ছাগলী আছে এটা। খা লাষ্ট আৰু খাই ল অলপ, তয়ো দুয়োজনে খাই ল। বন্ধুসকল, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু বন্ধুসকল, আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব, মজিদুল ইছলাম বুলি চাৰ্চ কৰিব, আহি যাব। তো বাই নেকি আজি? তো বাই।